এটা সৰু ব্লগ বনাইছোঁ। ব্লগটো বনোৱাৰ কাৰণ হ'ল মই যে ঘৰলৈ গৈছিলোঁ, ঘৰলৈ যাওঁতে মানে মই মোৰ এই পোৱালীকেইটা লৈ আহিছিলোঁ, ফুৰাবলৈ লৈ আহিম বুলি লৈ আহিছিলোঁ। ভাবিছিলোঁ যে যদি থাকে ভাল পায় তেন্তে ৰখাই দিম তাতে, আৰু যদি নোৱাৰে তেন্তে একমাহমানৰ পাছত লৈ যাম। কিন্তু কথা হ'ল কি, পিছত গম বাই বাই যাওঁ দিওঁ বাই বাই। এয়া আহি পোৱাৰ পাছত মানে দিওঁকে ইয়াতে আহিম বুলি ঘৰটো পূৰা স্কেন কৰিছে, কিন্তু চাই মেলি ঘৰটো অলপ টাইম বহিলে, কিন্তু তাৰ যিমান হ'লেও নিজৰ ঘৰটোলৈ মনত পৰিছে, ডিব্ৰুগড়লৈ মনত পৰিছে। সি থাকি ইমান ভাল পোৱা নাই, গোটেই বস্তুখিনি ঘূৰিছে মেলিছে, ওলাই যাব লাগে, মানে তাৰ পৰিৱেশটো সি ভাল পোৱা নাই। আহি মোৰ ওচৰত অলপমান কন্দা কটাও কৰিলে, মই মৰম চৰম কৰিলোঁ, খোৱালোঁ বোৱালোঁ। তো প্ৰথমতে এডজাষ্ট কৰিবলৈ দিগদাৰ হয় বুলি ভাবি পিনে মই হ'ব দে লাহে লাহে পাৰিব সেনেকৈ ভাবি থাকিলোঁ। তাৰ মই তাক দেখি মই ফিল কৰিছোঁ মানে যে না সি নোৱাৰিব, আৰু তাৰ এনেও মানে অলপ বেক পেইন হৈ আছে, তো ময়ো তাক কষ্ট দিব বিচৰা নাই। তো ভাবিলোঁ কি নাই ইয়াক মানে সোনকালে থৈ আহিবগৈ লাগিব। আৰু ৰাতি খাই বৈ সেইকেইটা অলপ পটি কৰিবৰ কাৰণে পলাইছে, অলপ ফুৰিছে আৰু ক'ত গৈছে। এইটো হৈছে নেক্সট মৰ্ণিং। তো মৰ্ণিং আজি মানে কি হৈছে, দিউকক মই ভাবিছোঁ যে দিউকক থৈ আহোঁগৈ, কাৰণ ইমান ভাল নহ'ব এনেকৈ তাক থাকিলে, সিও বহুত মনে মনে আছে, মোৰো ভাল লগা নাই। তো ইয়াতে দাদা আহিছিলে যিহেতু যোৰহাট, তো তাৰ হাততে বোলো পঠিয়াই দিওঁ আৰু। তো লগালগ তাক খানা বনাই খুৱাই লৈছোঁ, তাৰ পেকিং বহুত দিয়ে, এটা টোপোলা আনিছোঁ তাৰ কাৰণে। পেকিং কৰি মেলি আৰু পঠিয়াই দিম আৰু তাক, থাকক তাতে ভালকৈ। মাংস ভাত খুৱাই লৈছোঁ, খাই লওক তাহাঁতি, তাৰপিছত আৰু যাবগৈ আৰু। যাবাগৈ দেই, ফুৰিবলৈ আহিছিলি আৰু মোৰ ঘৰত। টাটা টাটা। আজি যাবাগৈ, বাই বাই। যাবাগে দেই, বাই বাই।